মানে বাবলু দাই উঠাই দিলে আৰু তাইও ক'লে যে যদি সঁচাভাৱে ভাল পাওঁ তেতিয়াহ'লে মোক লৈ যাহি। তো গাইছ আজি ব্লগটো মানে আমি একো ইন্ট্ৰ নিদো কাৰণ আজি বহুত স্পেচিয়েল ডে মানে ইন্ট্ৰ নিদো আৰু মানে আজি বহুত এটা স্পেচিয়েল ডে কাৰণ কেলে আমাৰ কাৰণে নহয় আমাৰ কাৰণেও অলপ হয় মানে বাবলু দাই উঠাই দিলে আৰু মানে উঠাই দিলে থাম্বনেল চাই গম পালেই আৰু যে বাবলু দাই বিয়া পাতিলে গম পালে এইফালে আছে কইনা চেহেৰাটো নেদেখাব আৰু এতিয়া আমি দললৈ গৈ আছো মানে এই ভিডিঅ'টো আপোনালোকে এতিয়া মই শ্বুট কৰি আছো কিন্তু এতিয়া এই ভিডিঅ'টো কেতিয়া আহে মই গম নাপাওঁ তো যেতিয়া মানে ভালকে ঠিক ঠাক হ'ব ঘৰত মিলামিলি হ'ব তেতিয়াহে ব্লগটো আপলোড কৰিম গম পাইছে এতিয়া ঘৰৰ মানুহে গম নাপায় বাবলুদাৰ ঘৰৰ মানুহেও গম নাপায় ক'ত আছে কি কথা আমি ভবাই নাছিলো যে মানে বিয়া যে পাতিব ইমান সোনকালে সিদিনা আপোনালোকে ব্লগটোত দেখিছিলে শিৱৰাত্ৰিৰ দিনা সেইজন দাদাই হয় যোনজন ফানি কৰি আছিলে কিবা এটা কোৱা আনিলো গাইছ আপোনালোকে আনিলো আকৌ তো আমাৰ ঘৰলৈ সোমাই যাওঁ কাপোৰ চাপোৰ লগাবলৈ আছে কাপোৰ চাপোৰ গা চা ধুই আছোঁ সিহঁতৰ ঘৰতে এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি দললৈ যাম মানে দলতে আৰু এনেকৈ হ'ব আৰু এনেকৈ আৰু বাবলুদাৰ লগত গাড়ীত মানে মই অথনি গাড়ীখন আনিব যাতে উঠিলোঁ মানে ভয়ত কিবা লাগি গ'ল মানে গম পাইছে তো এতিয়াও পূৰা ফালিছে দেখিছেনে কি ল'লি মিঠাই লৈ লৈছোঁ আৰু গাড়ীখন ইহঁতি নামা নাই বাৰু ইহঁতে ৰখি আছে তো মিঠাই লৈ লৈছোঁ নতুনকৈ কইনা চাহকাপ খাই ল'মগে তাৰপৰা সিহঁতৰ ঘৰৰ পৰা দৌল বেছি দূৰ নহয় দৌল যাম তাৰপৰা তো গাইছ আমাৰ ঘৰত সোমালোঁ আৰু কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ এইফালে বাবলু দাইও কুৰ্তা লগাই ল'লে আৰু ময়ো কুৰ্তা লগাই লৈছোঁ য়েল্ল' কালাৰ এটা কেনেকুৱা লাগিছে আপোনালোকে এবাৰ মানে আমাৰ ঘৰৰ পৰা শিৱদৌল বেছি দূৰ নহয় পায়ে যাম আৰু এতিয়া গান লগাবলৈ কৈ আছে মানে গম পাইছে তো গান এটা শুনো ডাইৰেক্ট মানে হেৰিত গৈ লগ পাম আৰু শিৱদৌলত গৈ আপোনালোকক লগ পাই আছোঁ এতিয়া মানে ইহঁতি গান শুনে পূৰা কৈ আছে মানে গান লগাই দিওঁ ৰ'ব আমি ভালকৈ চাকি তাকি জ্বলালোঁ এতিয়া বাবলুদাই সেন্দুৰটো দিব আপোনালোকক দেখাই আছোঁ সেন্দুৰ দিয়া এই মানে চব কি হৈ গ'ল চেণ্ডেল এৰাই গ'ল না চেচ এনে খোজকাঢ়িব পাৰিবি নাই অঁ একো নহয় সেইডাল ছিঙিয়ে গ'ল দেখোন অঁ দে এডাল তাই চেণ্ডেল ছিঙি ওলাই গ'ল আৰু আজিকালি মন্দিৰবোৰ কি জানো গম নাপাওঁ পূজাৰীবোৰ মানে অকল পইচা মাৰ ধান্দাত থাকে মনৰ পৰা যি দিয়ে মানুহে দিব ন আকৌ পইচা ডিমাণ্ড কৰিছে ভিতৰত তাৰপিছত ক'লে মানে তাতে নিয়ম চিয়ম কৰি দিয়ক আৰু পূজাৰীজনে কৈছে পূজা কৰিব লাগিব টকা ৩,০০০ দিব লাগিব মানে পইচা ডিমাণ্ড কৰে জানো কওকচোন নিজৰ মনৰ পৰা যি দিয়ে সেইটোৱে ল'ব লাগে আৰু ন এতিয়া এইফালে মাতি সোমাই নিলে বাবলুদাই গৈছে চাকি জ্বলাবলৈ চাকিটো জ্বলাই লওক আৰু চাকিটো আমি জ্বলালোৱে বাৰু তাৰপাছত এতিয়া মানে সেন্দুৰটো দিব মেইন সেন্দুৰটো ফাৰ্ষ্ট টাইম আজি মই এনেকৈ আহিছোঁ মানে কোনোবাই এনেকৈ পলুৱাই আনি এনেকৈ মানে সেন্দুৰ দিবলৈ আহিছোঁ ফাৰ্ষ্ট টাইম মানে এনেকুৱা এক্সপিৰিয়েঞ্চ আৰু আহি থাকোঁতে আমাৰ লগত খেল এটা হৈ গ'ল বাবলুদাই এটি চাকি লৈ আহি আছিলে বান্দৰকেইটাই চাকিটো থাপ মাৰি লৈ গুচি গ'ল মই বাৰু ভালকৈ লুকুৱাই আনিছোঁ আগ চাইডে এনেকৈ বাবলুদাই কেতিয়া মানে আহি জঁপিয়াই লৈ গুচি গ'ল পাত্তাই নাপালে বাবলুদাই আকৌ হেৰিয়ক কৈ আছিলে যে নিশ্চয়বা কি ক'ব মানে কি হ'ল দক্ষিণা দিলে মোক কৈছে মই বিয়া পাতি পেলাই বোলো মই সেন্দুৰটো দিওঁ এটা ধুনীয়াকৈ উচৰ্গা কৰিলে সেৱা কৰি দিলে হৈ গ'ল মোক কৈছে ৩,০০০ টকা লাগিব তাৰপৰা মই বোলো ইমান পইচা নাই নহয় বিয়া পাতি মোক দিয়কহে বোলো তাৰপৰা কৈছে বোলে না ১৫০০তে কামটো কৰি দিম অঁ তাৰপৰা অঁ যাম বাৰু অকণ লেটকৈ যাম অঁ তাৰপৰা মোক ক'লে ১৫০০তে কামটো কৰি দিম মই বোলো ঠিক আছে মই পিছতে কৰ্মটো কৰিম মোক ১৫ টকাও নাযায় ঘৰতে মই সেন্দুৰটো কিনোতেই ১৫ টকা যোৱা নাই 10 টকা লৈছে কামটো মই বোলো এতিয়া হওক বিয়া পাতিবলৈ পইচা অলপ অসুবিধাৰ কাৰণেতো ছোৱালী পলুৱাই আনি পেলাই মই বিয়া পাতিছোঁ যদি মোৰ হাতত অজস্ৰ টকা পইচা হ'লহেঁতেন মই ধুমধামে 4-5 লাখ টকা খৰচ কৰি পেলাই ভালকৈ বিয়াখন পাতিলোহেঁতেন এতিয়া মোৰ আৰ্থিক দুৰ্বল আৰু ভাল পোৱাৰ কাৰণে বস্তুটো আৰু আনিলোঁ আৰু মোক কৈছে ১৫০০তে কামটো কৰি দিম বাবলুদাই কৈছে মই সেন্দুৰে নিদিওঁ বোলে মই সেন্দুৰে নিদিয়ে মই ক'লো বোলো মই এনেকেই থাকিম আৰু কৃষ্ণ মনৰ পৰা ভক্তি কৰিলোঁ প্ৰভুৱে মোক চালে ইয়াত আকৌ যিমান লাগি গ'ল
ফাইনেলি এক্সপিৰিয়েঞ্চ কোৱা তোমাৰ কেনেকুৱা মানে কেনেকুৱা লাগিছে এইটো আৰু মনটো কেনেকুৱা লাগিছে এই মনটো খুচ 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 আজিৰ পৰা পত্নী হৈ গ'ল বঢ়িয়া বঢ়িয়া আৰু পাৰ্টিটো কেতিয়া হ'ব সেইটো কোৱা পাৰ্টিটো অতি সোনকালে হৈ আছে এতিয়া টোকোনা হৈ আছো এনেই পাৰ্টি হ'ব অতি সোনকালে হ'ব চাই থাকো এই চক দে একো নকয় এই কি বিচাৰিছে হেৰি খাইছে মিঠাতেল খাইছে ঐ দে দোকানত দিব লাগিব এইটো দে মিঠাতেলো খাই ইহঁতি বিয়াটো পাতিলা হা একদম ছাডেন প্লেন বনি গ'ল বিয়া পতা কেলে মানে তাৰমানে কি হ'ল মোৰ মানে আমাৰ কাজিয়া মানে পৃথিৱী কাজিয়া হয় এতিয়া বেলেগৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা হয় নাজানো মোৰ কিন্তু পৃথিৱী কাজিয়া হয় আৰু সেই কাজিয়াৰ কাৰণে লাষ্টত আৰু তাইও ক'লে যে যদি সঁচাভাৱে ভাল পাওঁ তেতিয়াহ'লে মোক লৈ যায়হি আৰু ময়ো বস্তুটো মানে অকণমান জেদত লাগিলোঁ বোলো ভাল পাই আছোঁ যিহেতু চবেই গম পায়েই আৰু মানে মই বিশেষকৈ ছ'চিয়েল মিডিয়াত আপডেট দিয়ে থাকোঁ আকৌ কাজিয়া লাগিলে আকৌ সেইবোৰ ডিলিট কৰোঁ সেই তেনেকুৱা হৈ থাকে বোলো যি হ'ব হ'ব চবেই ভালহে পাইছোঁ চোৰ ডকাইতটো কোৱা নাই সেইটো কাৰণে বিয়াই পাতিলোঁ আৰু গতিকে তাইক আৰু লৈ আহিলোঁ লৈ পেলাই পুৰা ফূৰ্তিটো লাগিছে কিন্তু ঘৰত মানে অকণমান খং কৰিছে মানে কৈছিলে যে মায়ে বা দেউতাই মোক কৈছিলে যে হেৰি তই পচন্দ কৰিছ ছোৱালী ঠিকে আছে কিন্তু মই বিয়াকে পাতি দিম ভালকে বিয়া পাতি দিম মানে ঘৰৰ এটা ল'ৰা যিহেতু সেইটো কাৰণে ঘৰত আশা এটা আছিলে এতিয়া মই এনেকৈ অনাৰ কাৰণে মানে অকণমান খং কৰিছে সেইটো কাৰণে অকণমান মনটো বেয়া লাগি আছে মানে কিন্তু মেইন কেছ অন্য একো নাই বিয়া পাতি দিম বুলিয়ে কৈছিলে মই পচন্দ কৰা ছোৱালীকে বিয়া পাতি দিম বুলি কৈছিলে কিন্তু মানে মই পৰিস্থিতিত পৰি পেলাই এতিয়া ঘপককৈ এনেকৈ লৈ আনিলোঁ সেইটোৱে মানে পাপাই অকণমান মনতে মানে অকণমান সংকোচ কৰিছে আৰু দেউতা মানে অকণ সমাজকৰ্মী মানুহ মানে সমাজৰ ক্ষেত্ৰত জড়িত হৈ থাকে সেইটো কাৰণে দেউতাই মানে নিজৰ হেৰিয়াত মানে ষ্টেটাছটোত অকণমান মানে লাজ পোৱাৰ নিচিনা হৈছে সেইটো কাৰণে সেইটো কাৰণে অকণমান আৰু বস্তুটো এতিয়া গৰম হৈ আছে কালি আনিছোঁহে ধৰিলোঁ অকণমান বস্তু মানে ঠাণ্ডা হ'লে আৰু হ'ব আৰু দেউতাই অকণ খং কৰিবই যিমানে যি নহওক নিজৰ ল'ৰাটো আৰু বিয়া পাতি আনিবলৈ চবৰে মন যায় কিন্তু মই এতিয়া এনেকৈ লৈ আনিলোঁ সেইটো কাৰণে অকণমান খং কৰি আছে আৰু সেইটোৱে মনটো বেয়া লাগি আছে তো গাইজ ভিতৰৰ পৰা একদম সেন্দুৰ চেন্দুৰ দি আহি গ'লোঁ গাড়ীত আৰু গাড়ীত আহি যিটো গৰম মানে কিবা লাগি গৈছে এতিয়াৰ পৰা মানে আজিৰ পৰা বাবলু দা আৰু বৌ পতি পত্নী হৈ গ'ল ন ধৰম পত্নী বাবলু দাৰ ধৰম পত্নী আহি গ'ল আজি পৰা লগৰ চগৰ এটা এটাকে যাব চাগে মন্দিৰৰ পৰা ইহঁতৰ ঘৰ পালোহি আৰু ঘৰ পায়ো অলপ দেৰি ৰেষ্ট কৰিলোঁ এনে কাপোৰ চাপোৰ খুলি মেলি তাৰপিছত মাংস আনিছিলে বাবলুদাই পাৰ্টি মানে আজি আৰু বিয়া পতা পাৰ্টি তো মাংস এই বনাই আছে এতিয়া মোক টেষ্ট কৰাই বোলে এই মাংস তই বনাইছ নে মায়ে বনাইছে সঁচা বহুত ভাল হয় এই চব মাংস বনাই অৱস্থা দে সঁচা কৈছোঁ মই প্ৰথম ভাবিছিলোঁ হা এই নিমখ হৈছে লাগিছে মই প্ৰথম ভাবিছিলোঁ এই বনাব একো নাজানে নেকি কিন্তু সঁচাকৈ বহুত ধুনীয়া মাংস বনায় হয়নে মই নিজে খাই আছোঁ ধন্যবাদ তো গাইজ এতিয়া আমি আমাৰ ঘৰৰ পৰা আহিছোঁগৈ মানে অথনি বাবুদাৰ টি চাৰ্টটো থাকি গৈছিলে টি চাৰ্টটো আনিবলৈ গৈছিলোঁ আৰু আমিও ভাবি আছোঁ যে আমিও বিয়াখন পাতিলোঁ নেকি বেলেগক দেখি মানে কিবা লাগি গৈছে মানে গম পাইছে চব লগৰবোৰ আৰু চবে বিয়া চিয়া পাতিছে আমিও পাতিলোঁ আৰু নাই সেইটো আমি নকৰোঁ বাৰু সেইটো তেনেকুৱা কাম নকৰোঁ আমাৰ যিহেতু ঘৰত গম পায়েই ভালকৈ টাইম যেতিয়া হ'ব বয়স যেতিয়া হ'ব ভালকৈ এৰোঁ মোৰো তেতিয়া ধুনীয়াকৈ আমি একদম ডাঙৰকৈ পাতিম মানে বিয়া কিছুমান মানুহৰ মানে তেনেকুৱা পৰিস্থিতি আহি যায় পাতিবলগীয়া সিহঁতৰ বেলেগ কথা কিন্তু আপোনালোকৰো যদি ঘৰত গম পায় বা বিয়া ঠিক হৈ আছে বা বিয়া বোলে দিম বুলি কৈছে আৰু 5 বছৰ 6 বছৰ ৰখি দিয়া আপোনালোকে বোলে নৰখি বোলে বিয়া পাতিছে তেতিয়া মূৰ্খামি কৰাই হ'ব আৰু ডাইৰেক্ট বোলে পলাই লৈ আনিছে তেনেকুৱাত মূৰ্খামি কৰাই হ'ব অলপ দিন ৰখি দি ভালকৈ বিয়াখন পাতি আনিলে চবেই দেখিব ভালো লাগিব ন এনেকৈ পলুৱাই আনিলে মানে ইমান মানে হেৰিটো নাপায় মানে গম পালে সেইকাৰণে ডাইৰেক্ট বিয়া পাতি আনিব লাগে আৰু বোলে ঘৰৰ মানুহে নাই মনা বোলে এনেকুৱা পৰিস্থিতি বোলে ছোৱালীজনীক বিয়া দি দিবলৈ যে কিবা কিবি তেনেকুৱাত বেলেগ কথা বাৰু আৰু আজিতো ফুল পাৰ্টি হৈ আছে আৰু আজি ডিজে লগাই নাচিব লাগিব কাৰণ বাবলুদাই আৰু ছোৱালী পলুৱাই আনিছে কিন্তু ঘৰত গম নাপায় যে ইহঁতৰ
ঘৰত বাৰু গম পাইছে যে একচেপ্ট কৰিছে মানে ইয়াত আছে বুলি গম নাপায় বাবলুদাৰ ঘৰত মানে একচেপ্ট কৰা নাই এতিয়ালৈকে আৰু এই ভিডিঅ'টো যেতিয়া মানে বাবলুদাৰ ঘৰত একচেপ্ট কৰিব বা বাবলুদাক মাতিব তেতিয়াহে মই দিব পাৰিম মই আজি গেলে জানো নিচা নিচা লাগে আজি কিবা এটা হৈ আছে একো খোৱা নাই মেলা নাই গোটাই খোৱা টাইপৰ লাগি আছে বোলে তেনেকুৱা লাগি আছে গাটো কেলে জানো নহয় টোপনি খতি টাইপৰ লাগিছে হয় নাই না লগা কি হৈছে মানে মোৰ একো কৰিবলৈ মন যোৱা নাই কিবা মাথাটো কিবা কিবা লাগি আছে মানে গোটা খালে কেনেকুৱা নিচা হয় মানে মিহি মিহিকে নিচাতে লাগি থাকে নে মই একোৱে হোৱা নাই তেনেকুৱা লাগি আছে নাজানো কিয় একো নোখোৱাকে লাগিছে নিচিনা লাগি আছে শিৱৰাত্ৰিৰ দিনা এনেকুৱা লাগি এই শিৱৰাত্ৰিৰ দিনা মানে প্ৰথম দিনা নহয় নেক্সট দিনাখন মই লৈ গ'লোঁ গোটা এগিলাচ খুৱাই দিলোঁ মই এগিলাচ খালোঁ একো এগিলাচ খুৱাই দিলোঁ তাৰপিছত সেইদিনাখনৰে নিচাটো আজি ধৰিছে সেইদিনাখনৰ নিচা ধৰিছে পগলা মোক কৈছে অথনি ৰাতিপুৱা আমিও বিয়া পাতো বই না বিয়া পতা মুখৰ কথা নে বিয়া পতা বাৰু মুখৰ কথা নে আপোনালোকে কওকচোন বিয়া পাতো বৈ বুলি কৰিলে পাতিব পাৰে বেলেগৰ বিয়া নাপাতিলেও সেন্দুৰ দি থয় এতিয়া মানে মই সেন্দুৰ দি থ'ব লাগে তো গাইজ হঠাৎ আহিব লগা হ'ল হস্পিটেল মানে এই আইতাৰ মূৰ ঘূৰাইছে আৰু মানে ভাত চাত খাব পৰা নাই বমি কৰিছে মূৰ চুৰ ঘূৰাইছে পূৰা তো সেইকাৰণে আমি লৈ আহিছোঁ মানে হস্পিটেল ধেমাজিলৈ তো এতিয়া দেখাবলৈ আহিছোঁ হাঁহি ফূৰ্তিৰ মাজতে হস্পিটেলহে আহিব লগা হ'ল আৰু এটা গুড নিউজ আছে আপোনালোকক দি আছোঁ ফাৰ্ষ্টত ইয়াত দেখাই লওঁ আইতাক তাৰপিছত আমি গৈ আছোঁ এতিয়া কিবা বেজি আনিবলৈ ইয়াত নাই মানে ইয়াত যিটো থাকে ফ্ৰীকৈ দিয়েই যোনটো নাথাকে মানে কিনি আনিব লাগে ফাৰ্মেচীৰ পৰা আৰু মানুহ এজন এক্সিডেণ্ট হৈ আহিছে মানে ইমানেই তেজ গৈছে মাথাৰ পৰা আমি দেখি ভয় খাই গৈছোঁ ন বহুত তেজ গৈছে মানে ইয়াত আহিলে মোক ভয়ে লাগে কিবা এটা হস্পিটেল আহিলে কেলৈ জানো